নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এণ্টাৰটেইনমেণ্ট মিক্সলৈ। আজি দেখিছে আপোনালোকে ক'ত আছোঁ, এখন ফিল্ডত আছোঁ। আজি ৰাতিপুৱা আহিলোঁ অলপ গাবিলাক ফ্ৰী কৰিবৰ কাৰণে, প্ৰেক্টিছ কৰিবৰ কাৰণে। সোনকালেও আহি আছোঁ। বৰ্তমান সময় এতিয়া 4:30 বাজিছে আৰু মই আহিলোঁ ফিল্ডত প্ৰেক্টিছ কৰিবৰ কাৰণে। যিহেতু আমাৰ প্ৰত্যেক দিনাখনে উঠি ৰাতিপুৱা প্ৰেক্টিছ কৰিব লাগে সকলোৱে নিজৰ শৰীৰৰ কাৰণে। আৰু আজি মই কেইটামান প্ৰেক্টিছ দেখুৱাম যিকেইটা আমাৰ দৈনন্দিন জীৱনত কৰাটো অত্যন্ত প্ৰয়োজন, গতিকে তাকে দেখুৱাম। আৰু মই এখন আছোঁ ফিল্ডত আছোঁ, স্কুলৰ ফিল্ডত, যিখন স্কুলত মই শিক্ষকতা কৰি আছোঁ। আৰু কি প্ৰেক্টিছ কৰিম আৰু কেনেধৰণে কৰিম আপুনিও চাই পিনে কৰিব পাৰে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে নিশ্চয় সকলোৱে জানেই যে শৰীৰ চৰ্চা কিয় আৰু কি কাৰণে কৰিব লাগে। বেমাৰ আজাৰৰ পৰা নিৰোগী পাই থাকিব হ'লে আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব হ'লে দৈনিক অলপ এক্সাৰচাইজ কৰাটো অত্যন্ত প্ৰয়োজন। আজি মই একেবাৰে সাধাৰণ, যিখিনি আমি বেছি কষ্ট কৰিব নালাগে, মানে স্বাস্থ্যটোৰ কাৰণে অকণমান যাতে ভাল হৈ থাকে, তাৰ কাৰণে যিখিনি প্ৰেক্টিছ কৰিব লাগে ভৰিৰ পৰা মূৰলৈকে যিখিনি প্ৰেক্টিছ থাকে, সাধাৰণ প্ৰেক্টিছ, সেইখিনি আজি কৰিম। তাকে
হৈছিলে অকণমান, গতিকে আকৌ ভাবিলোঁ যোগ দিৱসৰ আগৰ পৰাই মানে অলপমান প্ৰেক্টিছ কৰি আছোঁ। আৰু প্ৰেক্টিছটো মই কৰোঁ, আগৰ পৰাই মানে ক্লাছ 8 মানত থকাৰ পৰাই মানে প্ৰেক্টিছ কৰি আছোঁ এয়া ধৰাৰ মাজত। গতিকে ভাল পাওঁ আৰু প্ৰেক্টিছ কৰি, আৰু কৰিবও লাগে শৰীৰৰ কাৰণে। এইটো মোৰ লগত হৃদয় আছে, হয় নহয়? এইটো ষ্টুডেণ্টে হয় মোৰ, এখন বিদ্যালয়তে পঢ়ি আছে, অধ্যয়ন কৰি আছে। আৰু কেৱল মানুহে বহুতে কি কয়, যোগ দিৱসটো পালন কৰিবৰ কাৰণে অকল যোগ দিৱসৰ দিনাখনে অকল পালন কৰে। এতিয়া আজিকালি মানুহে কি কৰিবলৈ ধৰিছে, যোনদিনাখন এটা নিৰ্দিষ্ট দিৱস হিচাপে উদযাপন কৰা হৈছে, সেই দিনটোতে কেৱল মানে পালন কৰে। এতিয়া পৰিৱেশ দিৱসতো দেখিছোঁ অকল সেইদিনাখনে গছপুলি ৰুৱে, তাৰপিছত আৰু গছপুলিবোৰ চাবলৈ সময় নাথাকে, মৰিছে নে জিছে, কেৱল পালন কৰিব লাগে, পালন কৰে আৰু। ঠিক তেনেকৈ যোগ দিৱসৰ ক্ষেত্ৰতো একেই, মানুহে অকল যোগ দিৱসৰ দিনাখন সেই দিনটোতহে অকল শৰীৰ চৰ্চা কৰে। কিন্তু অকল সেই দিনটো মানিলেই নহ'ব, আমি দৈনিক আমাৰ যিবিলাক কাম সেইবিলাক কৰি যাব লাগিব। শৰীৰ চৰ্চাটো প্ৰত্যেক দিনাখনেই কৰিব লাগে। যোনবিলাক আমাৰ দৈনন্দিন জীৱনৰ কাৰণে যিবিলাক একেবাৰে প্ৰয়োজনীয় আৰু সাধাৰণ, সেই প্ৰেক্টিছখিনিকে আজি কৰিম। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ' আজি প্ৰথম চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো, গতিকে আজিলৈ আহিছোঁ, বাই।